তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম দেহ। ৰিয়েলি দেহ? কি কলি তই জহনী? গা ধুই জাঙিয়াটো আজিলৈকে ধুই নাপালি, ঘৈণীৰ কাৰণে চব কৰিবি। দেহা মায়ে কিবা কৈছে নেকি বাৰু? ঐ মা, চুপ থাকচোন। একো নহয় দেহা। জানা, তোমাৰ কাৰণে মই আকাশৰ তৰাটো ছিঙি আনিব পাৰিম। সঁচা দেহা, তুমি মোক ইমান ভাল পোৱা। চালা কটা নিধক, তৰা আনিব নালাগে। সেই কাহানি বা যে কলো এজেঞ্চিৰ পৰা চিলিণ্ডাৰটো, সেইটো হলে আজিলৈকে আনি দিব নোৱাৰ, আৰু পাখৰিত তৰা আনি দিয়। আই ঐ খালি ঐ, খালি ঐ। দেহা, মোৰ মূৰটো জানানে ইমান বিষাইছে নহয়। দেহা, তোমাৰ মূৰটো বিষাইছে নেকি? একো নহয়, ভাল হৈ যাব। দিয়া দিয়া, মই চুমু এটা দি দিওঁ। ভাল পাইছানে বাৰু? দেহা, অলপ বিষটো কমিছে। আমাৰ গৰুজনী পকৰটো ঘাঁ লাগি মাখি পৰি আছে নহয়। যাও চুমা এটা খাই দেগৈ। ডাঙৰ বেজ হলি তয়ো বোপাই, ডাঙৰ বেজ হৈ গলি।